অৰুণোদয়। বিভিন্নজনে কয় যে অৰুণোদয় আজি অৰ্থহীন, অৰুণোদয় কোনো মূল্য নাই। কিন্তু 1250 টকাৰ কিমান মূল্য, সেই অকলশৰে থকা সেই মাতৃগৰাকীক সোধক, যি মাতৃয়ে যি পুত্ৰৰ দ্বাৰা অৱহেলিত মাতৃগৰাকীক সোধক 1250 টকাৰ মূল্য কিমান। স্বামীহাৰা সেই মহিলাগৰাকীক সোধক 1250 টকাৰ মূল্য কিমান। সেই অবিবাহিতা মহিলাগৰাকীক সোধক 1250 টকাৰ মূল্য কিমান। ঔষধৰ বাবে ককবকাই থকা সেই ৰোগীগৰাকীক সোধক 1250 টকাৰ মূল্য কিমান। ৰাজআট্টালিকাত লাবিলাসিতাত থকা লোকসকলৰ বাবে 1250 টকা অৰ্থহীন, কিন্তু যি কোনোমতে চলি আছে তেওঁলোকৰ বাবে এই 1250 টকা বহুত বেছি মূল্য। ৰাজআট্টালিকাত থকা ব্যক্তিসকলে এই কথা অনুধাৱন বা উপলব্ধি কোনো কাৰণত কৰিব নোৱাৰে। এটা কথা ঠিক, আমি এইটো ফ্ৰী বস্তুৰ পক্ষপাতি নহয়, কিন্তু কিছুমান বস্তু ফ্ৰী লাগিবই, বা ফ্ৰী বুলি নহয়, কিছুমান বস্তু যিখিনি প্ৰয়োজনীয় বস্তুখিনি যেতিয়া কোনো ব্যক্তিয়ে লাভ কৰে বা প্ৰয়োজনীয় বস্তুখিনি যেতিয়া কোনো ব্যক্তিয়ে পোৱাটো উচিত, তেনে ব্যক্তিয়ে নিশ্চিতভাৱে পাব লাগে। আমি এইটো ক'ব বিচৰা নাই যে সকলো আমাক বিনামূল্যই লাগে, সকলো আমাক ফ্ৰীকৈয়ে লাগে, কেৱল আমাক ফ্ৰী লাগে, আমি সেই কথাটো ক'ব বিচৰা নাই। আমি ক'ব বিচাৰিছোঁ যে প্ৰয়োজনীয় যিসমূহ বস্তু আছে, সেই প্ৰয়োজনীয় বস্তুসমূহ, দৰকাৰী বস্তুসমূহ নিশ্চিতভাৱে চৰকাৰৰ পৰা লাভ কৰাটো প্ৰয়োজন। গতিকে কথাখিনি তেনেকুৱা, কিন্তু তাৰ মাজতে বিভিন্নজন উপলুঙা কৰে যে 1250 টকা, কিন্তু সেই বস্তুটো হ'ব নালাগে। ফ্ৰীবোৰৰ সলনি নিশ্চিতভাৱে আত্মনিৰ্ভৰ হ'ব পৰাকৈ কিছু সুবিধা বা তেনেকুৱা ধৰণৰ কিবা ব্যৱস্থা কৰিলে নিশ্চয় ভাল হ'ব। কিন্তু মই সেইটো কথা ক'ব বিচাৰিছোঁ যে 1250 টকাৰ মূল্য কিমান, সেই বৃদ্ধা পিতৃগৰাকী বা মাতৃগৰাকীক সোধক, তেওঁ ক'ব ইয়াৰ মূল্য কিমান। যিয়ে তেওঁক পুত্ৰই অৱহেলা কৰিছে, যিয়ে তেওঁক পুত্ৰই নাচায়, তেনেকুৱা ধৰণৰ। গতিকে সেই বস্তুখিনি হয়তো সকলোৱে অনুভৱ কৰিব নোৱাৰে, কাৰণ আমি নিজ চক্ষুৱে দেখা পাইছোঁ কেনেকুৱা ধৰণৰ অৱস্থা হয়। গতিকে এই কথাখিনি আমি ক'ব লাগিব, যিটো সত্য আৰু শুদ্ধ সেইটো ক'বই লাগিব। আমি কাৰো পক্ষ বা কাৰো পক্ষপাতিমূলক কথা আমি ক'ব বিচৰা নাই, কিন্তু যিটো সত্য সেইটো আমি ক'বই লাগিব। এইটো কথা ঠিক যে আমাক নিতান্তই প্ৰয়োজন আছে ইণ্ডাষ্ট্ৰীৰ বা বেলেগ ধৰণে হ'লেও, কৃষি ক্ষেত্ৰতে হওক বা অন্য কিবা ক্ষেত্ৰতে হওক, আমি আগবাঢ়ি যাব লাগিব বা আগবাঢ়ি নিব লাগিব, অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব লাগিব, বা আমি আত্মনিৰ্ভৰ হ'ব লাগিব। সেইখিনি ব্যৱস্থাও কৰক, সেইখিনি ব্যৱস্থাও হওক, ৰাইজে উপদেশ দিয়ক, চৰকাৰে ইয়াৰ পৃষ্ঠপোষক কৰি আগবঢ়াই নিয়ক, এইখিনি নিতান্তই প্ৰয়োজন। কিন্তু তাৰ মানে এইটো নহয় যে কাৰোবাক কিবা এটা ভালৰ কাৰণে বা জীয়াই থাকিবৰ কাৰণে যে কিবা এটা দিব, তাতো আমি উৰুলি পুঙা কৰিম, তেনেকুৱা হ'ব নালাগে। ই আমাৰ বাবে ভাল নহয়। গতিকে ভালটোক ভাল আৰু ভুলটোক ভুল বুলি কোৱাৰ সাহস লাগিব, এইটোৱে ক'ব লগা।